প্ৰভু তোমাৰ কি মহিমা প্ৰভু তোমাৰ কি মহিমা সেই কৰোণাময়ৰ নাম লওঁতে লওঁতে তুমি একেবাৰে কৰোণা হৈহে আমাৰ ঘৰখনলৈ আহিলা। আজি 14 দিন হ'ল এই সৰু পোনা আৰু মইনা বিচনাতে কৰোণা হৈ পৰি আছে। আজি বোলে ডাক্তৰ আহিব, আহি পৰীক্ষা নিৰীক্ষা কিবা কৰিব, তাৰ পাছতহে আমাক বাহিৰলৈ যাবলৈ দিব। হে হৰি কৃষ্ণ কৃষ্ণ প্ৰভু তুমি বচাবা আৰু প্ৰভু বচাবা, প্ৰভু বচাবা। হেৰি চাহ লওক। চাহ আনিলা? হে দিয়া। ঘৰৰ পৰা আজি কলৈকো যাব নোৱাৰিলে আমি লঘনে থাকিব লাগিব, বুজিছে? ঘৰত এমুঠিও চাউল নাই। ডক্তৰ নাৰ্ছবোৰ বা কেতিয়া আহে? এই চৰকাৰে দিয়া ৰিলিফ শেষ হ'ল জানো? আপুনি কি কয়? কাল সমনীয়া 4জনীয়া পৰিয়াল, চৰকাৰে দিয়া চাউল কেইটা, দালি, আলু, পিঁয়াজ কেইটাই কিমান দিন যায়? আপুনি ডক্তৰলৈ ফোন এটা কৰি মাতক, আমাক এই বন্দিত্বৰ পৰা মুক্তি কৰি দিয়ক, নহ'লে আমি নাখাই মৰিব লাগিব। এৰা দিয়া। মই এতিয়াই ডক্তৰলৈ ফোন এটা কৰোঁ ৰ'বা। সেই চৰকাৰী কৰ্মচাৰীসকলৰ একো অসুবিধা নাই, এই মাহিলী দৰমহা পাই আছে, কিন্তু আমিবোৰহে একেবাৰে পংগু হৈ পৰিছোঁ। আজি 14 দিন বজাৰলৈ যাবই পৰা নাই। এই ব্যৱসায়ো বন্ধ, হাতত পুঁজি বুলিবলৈ একোৱেই নাইকিয়া হৈ গ'ল। এতিয়া কি কৰিম জেউতি, তুমি কোৱাচোন বাৰু। দেউতা, মা, এতিয়া আমি সুস্থ। তুমি ডাক্তৰ নাৰ্ছক খবৰ দিয়া। আজি 15 দিন হ'ল মই ডিলাৰলৈ যোৱাই নাই। এনেকৈ কাম ক্ষতি কৰি থাকিলে মোক কামৰ পৰা উলিয়াই দিব। মই কথাটো বুজি পাইছোঁ সৰু বুঢ়া। আজি ডাক্তৰ আৰু নাৰ্ছ অহাৰ কথা আছে। সেই তেওঁলোক আহি আমাৰ সকলোকে পৰীক্ষা কৰি আজি মুকলি কৰি দিম বুলি কৈছে। কৰোণা কৰোণা কৰোণা, আজি 15 দিন হ'ল, পঢ়া শুনা নাই, আনন্দ ফূৰ্তি নাই, মামা মামী খুৰা খুৰী কোনো নাহে আমাৰ ঘৰলৈ। এনেকৈ আৰু কিমান সোমাই থাকিম দেউতা? আইজনীও, এই কথাবোৰ তই আৰু মই ভবাৰ দৰে সিমান সহজ নহয়। এই 15 দিন মোৰ বাবে একেবাৰে 15 বছৰ যেন লাগিছে। এই ব্যৱসায়লৈও যাব পৰা নাই, এই ঘৰত বোলে খাবলৈ একোৱেই নাই। কিমান যে কষ্টত আছোঁ তই বুজি পাইছনে? কি কৰিম ক? ঘৰৰ পৰা ওলাই গ'লেও সেই ওচৰ চুবুৰীয়াই সেই লেই চেই চেই কৰে, আৰু চৰকাৰী মানুহে দেখিলেইতো সেই ভাগ চিঞৰ বাখৰ আৰম্ভ কৰি দিয়ে। আইও, আৰু অলপ সময় ধৈৰ্য ধৰ, ডাক্তৰ আহিলে সকলোবোৰ ভাল হৈ যাব। হেৰা, এই ডাক্তৰ বাইদেউ নাৰ্ছ বাইদেউ আহিছে, বুজিছা? ভালেই হৈছে দিয়া। ৰাম কৃষ্ণ 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 কৃষ্ণ। আহিলে চকী দুখন আনছো। হ'ব হ'ব হ'ব, বহক বহক বাইদেউ। ব্ৰজনাথ দা, আমি আহিলোঁ। ক'ভিড টেষ্ট কৰি আপোনালোকক এতিয়া কোৱাৰেণ্টাইনৰ পৰা ৰেহাই দিব পাৰিম। হয়, বহুত ভাল। বাইদেউ, এতিয়া আমাক টেষ্ট কৰক আৰু আমাৰ লগতে মা দেউতাকো ক'ভিড পৰীক্ষাটো কৰি দিব। ঠিক আছে, বহাচোন। বহাই
ঠিকে আছেনে বাৰু? তেখেতে টেষ্ট কৰি আছে নহয়, অকণমান ধৈৰ্য ধৰক। ঠিক আছে, হ'ব হ'ব। আপোনালোকৰ কাৰণে এটা ভাল খবৰ, এওঁলোকৰ নিগেটিভ ওলাইছে। নিগেটিভ ওলাইছে, শুনিছানে? বৰ ভাল কথা, বৰ ভাল কথা হৈছে। কৃষ্ণ কৃষ্ণ। ভেৰি নাইচ। আপোনালোকৰ সাৱধানতাই আপোনালোকক কৰোণা মুক্ত কৰিলে। এতিয়া আপোনালোকে নিশ্চিন্ত মনে বাহিৰলৈ যাব পাৰিব, কিন্তু সাৱধান, পুনৰ যাতে সংক্ৰমণ নহয়। বাইদেউ, পুনৰ সংক্ৰমণ নহ'বলৈ আমি আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগিব? তুমি একদম ঠিক কথা সুধিছা। সদায় মাস্ক পৰিধান কৰিবা, সঘনাই হাত ধুবা, সদায় চেনিটাইজাৰ ব্যৱহাৰ কৰিবা আৰু সামাজিক দূৰত্ব বজাই ৰাখিবা। বাইদেউ, এতিয়া মই অলপ ওলাই যাব পাৰোঁনে? নিশ্চয় নিশ্চয়, যোৱা। মাজনী, তই আকৌ কলৈ যাওঁ? মই কৰবীহঁতৰ ঘৰৰ পৰা বহী দুখন লৈ আহিম। অঁ, হয় নেকি? এই তেন্তে যা, এই সোনকালে আহিবি কিন্তু। হ'ব দেউতা। যা। বাইদেউ, এতিয়া আমি তেতিয়াহ'লে নিজ নিজ কামত যাব পাৰোঁ আৰু নহয়? নিশ্চয় নিশ্চয়। চিষ্টাৰ, ফলকখন খুলি লোৱা। আপোনালোকে অহাকালি আমাৰ মেডিকেললৈ আহি ক'ভিডৰ প্ৰথম পালি লৈ ল'ব আৰু ল'ৰা ছোৱালী হালে 2 মাহৰ পাছতহে ল'ব পাৰিব। এতিয়া আমি আহিছোঁ, কিবা অসুবিধা হ'লে জনাব। ঠিক আছে, নিশ্চয় জনাম, নিশ্চয়। ঠিক আছে। ভগৱান, ৰক্ষা কৰিলা প্ৰভু, ৰক্ষা কৰিলা। হে ৰামাজনীৰ মাক, এই তুমি ভিতৰৰ পৰা খাউতকৈ মোনাখন লৈ আহাচোন। সেই মই বজাৰৰ পৰা গৈ খোৱা বস্তু কিবা এটা লৈ আহোঁ। যোৱা, দেৰি নকৰিবা, যোৱা। ৰাম কৃষ্ণ।